নমস্কাৰ সকলোকে গায়ত্ৰী কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা মিঠাই ৰেচিপি লৈ আহিছোঁ। দেখাত ৰঙালাও আকৃতিৰ হোৱাৰ কাৰণে আমি ইয়াক ৰঙালাওৰ সন্দেশ বুলি ক'ব পাৰোঁ। জুই ব্যৱহাৰ নকৰাকৈ আমি কম সময়তে ৰঙালাওৰ সন্দেশ মিঠাইটো কেনেদৰে বনাইছোঁ সেই বিষয়ে আপোনালোকৰ আগত ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কৰিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া হওকচোন আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে ভাজি লোৱা ময়দা, পাউডাৰ গাখীৰ, বাদামৰ গুড়ি আৰু গাখীৰ লৈছোঁ, গুড়ি কৰি লোৱা চেনি লৈছোঁ আৰু অলপ ঘিউ লৈছোঁ। এইখিনি হৈছে আমাৰ ৰেচিপিটোৰ বাবে লগা মূল সামগ্ৰীসমূহ। আমি এটা বাউলত 1 কাপ ভাজি লোৱা ময়দা লৈছোঁ। কফি কাপেৰে মই ময়দা কাপ লৈছোঁ। আপোনালোকেও নিজৰ প্ৰয়োজন মতে ল'ব। এতিয়া মই গুড়ি কৰি লোৱা চেনিখিনি দি দিছোঁ। নিজৰ সোৱাদ মতে আপোনালোকে চেনিখিনি দিব। আপোনালোকে ময়দাখিনি ভালদৰে ভাজি ল'ব, নহ'লে ময়দা নহ'লে পিঠাগুড়িৰ সহায়তো ভজা পিঠাগুড়িৰ সহায়তো মিঠাইটো বনাব পাৰে। মই ময়দাই ব্যৱহাৰ কৰিছোঁ। এনেদৰে আপোনালোকে চালি ল'ব যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ দানাবিলাক ওপৰত ৰৈ যায় আৰু আমাৰ মিঠাইটো বনাত যাতে কোনো অসুবিধা নহয়। আপোনালোকে কেঁচা ময়দা ব্যৱহাৰ নকৰিব। কেঁচা ময়দা ব্যৱহাৰ কৰিলে যথেষ্ট গোন্ধোৱাৰ চান্স আছে আৰু খাবলৈও ভাল নহ'ব, গতিকে ময়দাখিনি সম্পূৰ্ণৰূপে ভাজি ল'ব। এতিয়া আমি 2 চামুচ গুড়ি পাউডাৰ গাখীৰটো দি দিছোঁ। মই এভৰিডে গুড়ি পাউডাৰটোকে দিছোঁ। এতিয়া অলপ গাখীৰ দি দিম। গাখীৰখিনি একেবাৰতে দি নিদিব, অলপ অলপকৈ দি আমি মঠি ল'ম। এতিয়া মই বাদামৰ গুড়িখিনি দি দিছোঁ। বাদামৰ গুড়িৰ পৰিৱৰ্তে আপোনালোকে নাৰিকলৰ গুড়িও দিব পাৰে, নহ'লে কাজু গুড়ি দিব পাৰে, নিজৰ ইচ্ছামতে দিব। এতিয়া মই অলপ ঘিউ ব্যৱহাৰ কৰিছোঁ। ঘিউ দিলে যথেষ্ট সোৱাদ হয় খাবলৈ, গতিকে মই অকণমান ঘিউ দি দিছোঁ। আপোনালোকে বাটাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি অৰ্গেনিক ফুড কালাৰ যিহেতু নাই, গতিকে মই আৰ্টিফিচিয়েল ফুড কালাৰটোকে ব্যৱহাৰ কৰিছোঁ। মই হালধীয়া ৰংটো দি দিছোঁ। আৰু আপোনালোকৰ যদি অৰ্গেনিক ফুড কালাৰ থাকে তেতিয়াহ'লে বেছি ভাল, গতিকে মই আৰ্টিফিচিয়েলে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ৰেড কালাৰটো দি দিছোঁ। যিহেতু আমাৰ ৰংটো হোমথিৰা হ'ব লাগে, গতিকে মই ৰঙা আৰু হালধীয়া মিলি হোমথিৰা ৰংটো বনাই ল'ম। দেখিছে হোমথিৰা ৰংটো হৈ গৈছে। এতিয়া মই অলপ গাখীৰ দি ভালদৰে মঠি ল'ম। এনেদৰে মঠাৰ পাছত দেখিলে আমাৰ হোমথিৰা ৰঙৰ লাডুটো হৈ গৈছে আৰু অলপ আঠা আঠা হৈছে, গতিকে মই হাতখন ধুই পেলাই হাতত অলপ ঘিউ সানি লাডুবোৰ বনাই ল'ম। এনেদৰে হাতখন ধুই ল'ব আৰু ধুই দেখিছেনে কেনেদৰে বনালোঁ।
দেখা ৰঙলাওটোৰ নিচিনা হৈছে নহয়নে? বিৰাটেই আকৰ্ষণীয় মিঠাই। আপোনালোকে হাতত অলপ ঘিউ সানি ল'ব আৰু তেতিয়া হাতত মিঠাইটো বনাওঁতে লাগি নধৰে। এনেদৰে আপোনালোকৰ সুবিধাৰ কাৰণে মই বনাই দেখাইছোঁ। লাডুটো এনেদৰে বনাই ল'ব আৰু চুৰি কটাৰীৰে চেপ দিব। এনেদৰে চেপ দিয়াৰ পাছত মূৰটো আঙুলিৰে হেঁচি দিব আৰু এটা লঙেৰে আমি এনেদৰে ডেকৰেশ্যন কৰিছোঁ। যিহেতু ৰঙলাওটো নিচিনা হ'ব লাগিব, গতিকে আমি ৰঙলাওৰ ঠাৰিডালৰ কাৰণে লং ব্যৱহাৰ কৰিছোঁ। এতিয়া দেখিছেনে আমাৰ ৰঙলাওৰ নিচিনা হৈ গৈছে। মই পুনৰ আপোনালোকক বনাই দেখাইছোঁ। এনেদৰে লাডুটো বনাই চেপ দিব। একেবাৰে সহজ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে জনাব। যিহেতু গৰম দিন, জুইৰ ওচৰত কাম কৰিবলৈ বেয়া, গতিকে জুই ব্যৱহাৰ নকৰাকৈয়ে এনেদৰে মিঠাই বনাই ঘৰতে খাই চাব। এনেদৰে লাডুটো বনাই আপোনালোকে চুৰি কটাৰীৰে ভাঁজ দিব আৰু মূৰটো হেঁচি এটা লং ভৰাই দিব। হৈ গ'ল আমাৰ ৰঙলাওৰ সন্দেশ। আপোনালোকৰ সুবিধাৰ কাৰণে মই কেইবাটাও বনাই দেখাইছোঁ। আপোনালোকে কিন্তু হাতত অলপ ঘিউ সানি ল'বলৈ নাপাহৰিব। ঘিউ সানি এনেদৰে লাডুটো বনাই ভাঁজ দিব আৰু মূৰটো হেঁচি দিব আৰু এটা লং ভৰাই দিব। এনেদৰে আমি বাকী ৰোৱাখিনি মিঠাই বনাই পেলালোঁ। চাওকচোন, দেখা ৰঙলাওটোৰ নিচিনা হৈছে। দেখিবলৈ আকৰ্ষণীয় আৰু খাবলৈ যথেষ্ট তৃপ্তিদায়ক। এনেদৰে আমি বাকী এৰুৱা মিঠাইখিনি বনাই পেলালোঁ। ৰঙলাও আকৃতিৰ হোৱাৰ কাৰণে আমি ৰঙলাওৰ সন্দেশ বুলি ক'ব পাৰোঁ। আপোনালোকে এনেদৰে বনাই 2 ঘণ্টা সময় ফ্ৰিজত ৰাখি দিব আৰু ফ্ৰিজত ৰখাৰ পাছতে পৰিৱেশন কৰিব। এই ভিডিঅ'টো চাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে কমেণ্ট বক্সত জনাব।